অসমীয়াত এষাৰ কথা আছে, বৰষুণ যোৱাৰ পাছত জাপি লৈ একো কাম নাই। সুন্দৰ কাহিনীৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰিম সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এজন খেতিয়ক আছিল। তেওঁ খেতি কৰি কৰি লাহে লাহে খেতিবিলাক বঢ়াই লৈ গ'ল আৰু এদিন তেওঁ সেই খেতিৰ পইচাৰে ওচৰৰ বহুত মাটি কিনি ল'লে। তাৰ পাছত তেওঁ তাত নতুনকৈ এখন ফাৰ্মিং কৰিলে। ইখনৰ পাছত সিখন ফাৰ্ম খুলি গ'ল, খেতি নতুনকৈ তেওঁ এড কৰি গ'ল। লাহে লাহে তেওঁ এনেকুৱা এটা পৰিৱেশ আহিল, নিজে গোটেই কামখিনি চাব নোৱাৰা এটা অৱস্থা হ'ল আৰু তেওঁক এজন মেনেজাৰৰ প্ৰয়োজন হ'ল। সেইকাৰণে তেওঁ এটা ইণ্টাৰভিউ ৰাখিলে। ইণ্টাৰভিউ দিবৰ কাৰণে বিভিন্ন মানুহ আহিল, কিন্তু সেই মানুহজনে নিজে ইণ্টাৰভিউ লৈছিল। তেওঁ এটা প্ৰশ্নৰ উত্তৰ কোনেও দিব নোৱাৰিলে, আৰু এই প্ৰশ্নটো আছিল, যদি ৰাতি ধুমুহা বৰষুণ আহে তুমি কি কৰিবা? কিন্তু তাৰ মাজৰে এজন ল'ৰাই এই প্ৰশ্নটোৰ উত্তৰত কৈছিল যে ৰাতি যদি ধুমুহা বৰষুণ আহে মই কাপোৰ লৈ শুই যাম। সেই খেতিয়কজনে তেওঁ প্ৰশ্নটোৰ উত্তৰ ইমান ভাল নালাগিল যদিও কোনো অপশ্যন নাই, সেইকাৰণে তেওঁ এই ল'ৰাজনক চাকৰিত ৰাখিলে। চাকৰিত ৰখাৰ পাছত দুইজনে মিলি সুন্দৰকৈ খেতি পথাৰ কাম আৰম্ভ কৰিলে। ফাৰ্মিংখিনি চোৱা, এমপ্লয়বিলাকক চোৱা, সকলো কাম সুন্দৰকৈ পৰিচালিত হ'ল। শেষত খেতি চপোৱাৰ সময়ত এদিন হঠাৎ ধুমুহা বৰষুণ আহিল। ধুমুহা বৰষুণ অহা গম পাই মালিকজন দৌৰি আহিল ঘৰৰ পৰা তেওঁৰ গেষ্ট হাউচত, কাৰণ গেষ্ট হাউচত এই এমপ্লয়জন থাকে। দৌৰি আহিল কাৰণ বাহিৰত ধানৰ শস্যৰ গুটিবিলাক বাহিৰত আছিল। ফাৰ্মৰ গঁৰালবিলাক ভালদৰে মাৰিলে নে নাই তাক চেক কৰা নাছিল। সেইকাৰণে মালিকজন দৌৰি আহিল আৰু আহি এমপ্লয়জনক বিচাৰি আছে। এমপ্লয়জনক বিচাৰি পোৱা নাই। শেষত এমপ্লয়জনক গৈ দেখা পালে তেওঁ কাপোৰ লৈ বিন্দাছ শুই আছে। তেতিয়া মালিকজনে ভাবিলে, আৰে মই কি এমপ্লয় ৰিক্ৰুইট কৰিলোঁ এইটো, যি নেকি ইমান ধুমুহা বৰষুণৰ সময়ত খেতিবিলাক প্ৰটেকশ্যনৰ কাৰণে ওলাই যাব লাগে আৰু ই নাক বজাই শুই আছে। তেতিয়া মালিকজনে ভাবিলে, মই নিজে যোৱাই ভাল হ'ব, কাৰণ নহ'লে খেতিখিনি নষ্ট হ'ব, গঁৰালবিলাকৰ পৰা জীৱ জন্তুবিলাক ওলাই যাব। সেইকাৰণে তেওঁ নিজে যাব ওলাল, আৰু তেওঁ যাব ওলোৱা দেখি সেই এমপ্লয়জনে শুই থকাৰ পৰা মাত দিলে, ছাৰ আপুনি বিন্দাছ গৈ শুই যাওক, কোনো প্ৰয়োজন নাই চেক কৰিবলৈ যোৱাৰ, কাৰণ মই বৰষুণ ধুমুহা আহিব বুলি জানিছিলোঁ। সেইকাৰণে মই শোৱাৰ আগতে প্ৰত্যেকটো প্ৰটেকশ্যন দি ৰাখিছোঁ। বাহিৰত থকা শুকান গুটিখিনিক বচাবৰ কাৰণে তাত মই ত্ৰিপাল দি ৰাখিছোঁ। গঁৰালবিলাক সুন্দৰকৈ বন্ধ কৰি ৰাখিছোঁ। খেতি কৰা গোহালিৰ গৰুবিলাকক মই বান্ধি ৰাখিছোঁ, আৰু ধুমুহাই উৰুৱাই লৈ যাব পৰা প্ৰত্যেকটো বস্তু উৰাব নোৱাৰাকৈ মই প্ৰটেকশ্যন দি ৰাখিছোঁ। সেইকাৰণে মই ছাৰ শুই আছোঁ, আপুনিও ঘৰত যাওক। তেতিয়া খেতিয়কজনে এটা সুন্দৰকৈ হাঁহিলে আৰু নিজে ঘৰত গৈ আৰামত শুই গ'ল। কাহিনীটো সৰু যদিও শিকিব লগা কথা বহুত আছে। আমি সদায় আমাৰ জীৱনত যেতিয়া সমস্যা নাহে তেতিয়ালৈকে আমি একশ্যন নলওঁ। আমাৰ জীৱনত যেতিয়ালৈকে বেমাৰ নহয় তেতিয়ালৈকে আমি এক্সাৰচাইজ নকৰোঁ। যেতিয়ালৈকে আমাৰ জীৱনত অভাৱ নাহে তেতিয়ালৈকে আমি কামত নধৰোঁ। কিন্তু কিয়? আমি ৰখি থাকোঁ, সমস্যা আহিব, অভাৱ আহিব, পৰিস্থিতিয়ে বাধ্য কৰাব, কিন্তু আমি আগতীয়াকৈ কেতিয়াও এনেধৰণৰ প্ৰটেকশ্যন নকৰোঁ। যদি আমি আগতীয়াকৈ সমস্যা আহিব বুলি জানি বা প্ৰব্লেম আহিব বুলি জানি আগতীয়াকৈ সেই কামটোৰ প্ৰটেকশ্যন দি ৰাখোঁ, তেতিয়াহ'লে কি আমাৰ জীৱনটো সুন্দৰ হৈ নুঠিবনে? কাহিনীটোৰ পৰা শিকিব লগা কথা হৈছে এইটোৱেই, আমি জীৱনলৈ বিপদ অহাৰ আগত সেই বিপদৰ সমাধান বাছি ৰাখিব লাগে। আমাৰ জীৱনলৈ অভাৱ অহাৰ আগতে আমি কামত ধৰিব লাগে। আমাৰ জীৱনলৈ সমস্যা অহাৰ আগতে আমি ভালদৰে পঢ়া শুনা কৰি নিজকে উন্নতিৰ শিখৰত লৈ যাব লাগে। আৰু যি ছাকচেছফুল মানুহে সদায় বিপদ অহাৰ আগতে ইয়াৰ সমাধান বিচাৰি ৰাখে। সকলোকে অনুৰোধ কৰিম, যদি জীৱনত উন্নতি বিচাৰিছে, এটা সুন্দৰ জীৱন বিচাৰিছে, ধুমুহা বৰষুণৰ সময়ত দৌৰা দৌৰি নকৰাকৈ যদি জীৱন কটাব বিচাৰিছে, তেতিয়াহ'লে বৰষুণ অহাৰ আগতে প্ৰটেকশ্যন লওক। সকলোকে অনুৰোধ কৰিম, সকলোৱে নিজৰ জীৱনৰ সমস্যাবিলাকৰ সমাধান আজিয়ে বিচাৰক আৰু ইয়াৰ প্ৰটেকশ্যন হিচাপে আজিয়ে একশ্যন লওক। আপোনাৰ জীৱনটো সুন্দৰ হৈ উঠিব।